question there. My point was that he loved bowling at the death. Yes, you'd go for 4 or this evening. Set up by the batsman. 224 for Kumar Yadav, Ishan Kishan as well. Remember. The next day. So well, hello guys, this is your Akhtarul and welcome back to my YouTube channel. আৰু আগৰ ক্লিপটো যে দেখা পালে হেতু ইন্ডিয়া আৰু ইংল্যান্ডৰ পেটিএম টি20 হৈ আছে হৈ আছিল আৰু তাৰে ফাইনাল সিৰিজখনটো ইন্ডিয়া জিকিলে তো তাৰে অলপ ফূৰ্তি কৰিলো আৰু যোৱাকালি আৰু আজি আমাৰ মানে কি ক্লাছ বন্ধ আছে সেইকাৰণে ভাবিলো অলপ ফ্ৰেণ্ডৰ লগত ফুৰি আহো আৰু ইহঁতে ক'লে যে ইউনিভাৰ্চিটিৰ কাষত এখন বলে কিবা ৰিজৰ্ট টাইপৰ এখন কিবা এনেকুৱা আছে সো কিনো আছে চাই আহো ন আৰু আইছো যেটা ভিডিও এটাই বনাই দিও ভাবিলো আৰু চাওতে চাওতে ইফালে ট্ৰেনো আহি গ'ল আৰু এই ভিডিওটো বা কেতিয়া আপলোড হয় গম নাপাও কাৰণ অলপ বিজি থাকা যায়তো অলপ টাইমো লাগে ভিডিও সিডে এনেকা এডিট কৰোতে সো হাও ইঞ্জিনটো গৈছিল মাত্ৰ আকৌ ঘূৰিও আহিল কেছটো কি আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ট্ৰেভেলিং ৰিলেটেড বা ভ্লগ ৰিলেটেড এনেকুৱা ধৰণৰ ভিডিও পাই থাকিব সো প্লিজ সাবস্ক্ৰাইব কৰি দিব ফাইনালি আমি আহি পালো এটা জায়গাটো মানে কি মই চিনি পোৱা নাছিলো কিন্তু খুদি আহিলো আৰু মানে কি অটোৱালা দাদা লৈ আহিলে ডাইৰেক্ট আৰু মূলত কোন আইছা দেখাই আছো এতিয়া একবাৰ হাই কৰি দি কোন আইছা এইফালে মোৰ লগত আছে এইফালে আকাশ একেষ্টাৰ এইফালে কেক এইফালে এটোৱে নেকি এটোৱে ব্লুজম আৰু একজন আহি আছে আমাৰ এইফালে আহিয়ে পোৱা নাই পুৰা চুলি ঠিক কৰি আহি আছে এখন গেট নেকি আরিটা মই ট্রাই করি এই জয় শ্রী রাম সাকসেস এই আপনারা পুরো ফটো শট উঠব পারে এই পুরো আরাম সে ভাই ফটো উঠি আছে আর পরিবেশটো চাও হে আপনাদের কি শান্তশিষ্ট পরিবেশ আর ভাবক ইয়াতে আপনি এক কাপ চা লইছে আর ইয়াতে বহি কেনে বিলখন চাই কেনে পুরা নেচাৰৰ মজা লৈ আছে একবাৰ ফিল কৰকচোন Sky, I was always in denial of what I saw right in front of me. And every time I'm so damn lost to what I loved and what I lost. But let's get lost in love tonight. Hear a second voice inside my head, it's telling me to say tonight again and hold on to the words we always said would be forever. Jump into a love that won't be forgotten. Forever, let's run away together. আৰু গাইস এতিয়া মই অলপ এই ট্রি হাউস তোৰ ভিতৰত
উঠি যাওঁ যাই কিনে একদম ওপৰৰ পৰা দেখাই আছোঁ গোটেই বাঁহৰে বনাই থৈ দিছে আৰু ওপৰৰ পৰা এটা ভিউ এটা কেনেকুৱা আহে দেখাই আছোঁ এইটো চাওক একদম ধুনীয়া আৰু এই চাহ বাগানখন দেখা পাইছে এই আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ ভাই কেনেকুৱা লাগিছে বহুত মজা লাগিছে 30 টকা জালেও জাহান পা নাই পইচা উচুল না পইচা উচুল এতিয়া একদম ঠিকছে ভোক লাগছে কিবা খাব লাগে আৰু যাব লাগে ক'ত খাবা ডমিন'জ খাবা নে ৰিয়া 3000 মান ফটো মাৰিলো আৰু ফটো একদম ফটো শুটৰ কাৰণে একদম আল্টি জাগা আল্টি প্লেস হয় ৰক যদি ডিব্ৰুগড় হয় একবাৰ আহি চাব কিয় ডিব্ৰুগড় নহলে কি যাব নোৱাৰি আমি ডিব্ৰুগড় নহয় আমি গৈছিলো না পাৰে সবে আহিব পাৰে ডিব্ৰুগড়তে না এখন সো যদি ওচৰে পাজৰে আছে আহি যাব ওচৰে পাজৰে কি ভাড়া সো গাইস আমাৰ এই ব্লগছৰ আমি ডেসক্ৰিপচন লিংকত চেনেলটো আপোনালোকে চাই দেব বেয়া লাগে লাগলে পোষ্ট কৰি ডিলিট কৰিব থ্যাংক ইউ কিন্তু ভাল লাগে মই জানো ভাল ভিডিওটো লাগিব বেয়া লাগিছে ডাইৰেক্ট আনসাবস্ক্ৰাইব মাৰি দি আপুনি ডিসলাইক এটা মাৰি দিব ৰিপৰ্ট মাৰি আৰু ভাল লাগিলে একে ষ্টাৰ বুলি কমেন্ট কৰি দিব ঠিক আছে থ্যাংক ইউ বাই বাই এতিয়া যাব লাগে আৰু কিবা খাব লাগে খাই কেনে যাওঁ আৰু ৰিফ্ৰেছমেণ্টৰ কাৰণে আৰু এখন যদি চিনি নাপায় ইয়াৰ এড্ৰেছটো মই ডেছক্ৰিপশ্যনত দি দিম এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাষতে হয় ইয়াৰ কাষতে আছে ইউনিভাৰ্চিটিৰ কাষতে ত' এড্ৰেছটো মই দি দিম আৰু কি আৰু ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰোঁ আৰু চ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কেনে থৈ দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব ত' টিল দেন টাটা বাই বাই